আপোনালোকে দেখিছেনে নাই মই নাজানো, কিন্তু আজি মই আপোনালোকক দেখুৱাম গোবৰ গেছ আৰু এপাচি গোবৰে দিনটো চলে। আৰু এনেদৰে গোবৰ পানীত মিহলাই এনেদৰে দি দিয়ে। তাৰপিছত তলেদি এটা পাইপ আছে, পাইপৰ থ্ৰু দি গুচি যায়। আৰু অভাৰফ্ল' হোৱা যি আছে, অভাৰফ্ল' হোৱাকেইটা এই আগপিনে এটা টেংকি আছে, এই টেংকিটোত এনেকৈ পৰে আৰু অভাৰফ্ল' হোৱা আৰু সিপিনে নলা আছে, নলাত পেলাই দিয়ে। আৰু ইয়াত যি গোবৰ দিয়া আছিলে সেই গোবৰটো তলেদি যি পাইপ আছে পাইপৰ থ্ৰু দি গুচি গৈছে। আৰু এই পাইপডাল হৈছে যিটো গেছ যায়, ইয়াৰ আউটপুটটো দেখুৱাম আপোনাক, কেনেকৈনো গেছ যায় আপোনালোকক দেখুৱাম। ইয়াতে এটা নট অন অফ কৰা ছিষ্টেম আছে আৰু এয়া হৈছে আউটপুট। আৰু এনেদৰে 1000-2000 টকা খৰচ নকৰাকৈ এনেদৰে ধুনীয়াকৈ গেছ চলাই আছে। আৰু এয়াই হৈছে গোবৰ গেছ। ইয়াতে গোবৰ দিয়ে ন? গোবৰ দিয়াৰ পিছত ইয়াতে কি আছে? পাইপ আছে। আচ্ছা, ডাঙৰকৈ পাইপ দিয়া হৈছে। এই পাইপৰ থ্ৰু দি ইয়াত বৰ ডাঙৰকৈ গাঁত এটা আছে। কিমান ফুট হ'ব? 8 ফুটমান হ'ব গাঁতটো। প্ৰায় 20 ঠেলামান গোবৰ তলত দিবই লাগিব। আচ্ছা, প্ৰথম পৰ্যায়ত এই গোবৰটো দি যেতিয়া এই যে ইয়াত এটা আছে না, এই নলী এটা আছে, এইটো গেছ ওলোৱা। আচ্ছা, এইটো প্ৰায় 22-25 দিন হোপা মাৰি থ'ব লাগিব। আচ্ছা, তাৰপৰা এই গেছটো গৰম হৈ যেতিয়া গেছ হ'ব লাগিব নহয়, গোবৰটো গৰম হৈ গেছ হ'ব লাগে। তলত গোবৰটো গোটেইকেইটা ইয়াতে ন? ইয়াতে ইয়াৰ পৰা গেছ আহিছে, এই পাইপেদি গেছ আহিছে। এইটো পাইপ, এইটো লকটো কিয়? লকটো তাৰমানে এইটো বন্ধ, অফ তলত দিলে মানে অফ হয়। এইটো অন কৰি থৈছোঁ এতিয়া। আচ্ছা আচ্ছা, এই বস্তুটো ৰবৰটো বান্ধিছোঁ এই পাইপৰ কাৰণে, লিকেজ নহয়, লিক নহয়, যাতে খুলি নাযায় বুলি। আচ্ছা আচ্ছা, তাৰপিছত ইয়াত 7 ফুট আপুনি গাঁত খান্দিছে? 7 ফুটমান গাঁত আছে ইয়াত। আচ্ছা, আপোনাৰ 1300 মান ইটা খাইছেগৈ ইয়াত। আচ্ছা, তাৰপৰা ইয়াত গোবৰ দি, গোবৰটো বেছি দিব নালাগে, এপাচি আধা পাচি দিলেও পাৰ ডে এপাচি গোবৰত হৈ যায়। ইয়াৰ পৰা এই বস্তুটো আহি ইয়াত ষ্টক হয়। এই ষ্টকৰ পৰা গোবৰটো ইয়াৰ পৰা গৈ ফ্ল'টো সিফালে। আচ্ছা, অভাৰফ্ল' এইটো অভাৰফ্ল'ত কিন্তু একদম গোন্ধ নাই। আৰু এটা লিমিটেড হ'ব অভাৰফ্ল'। ইয়াৰ লিমিট এটা আছে, এই লিমিটৰ মতে সেই তাত এটা ফুটা আছেগৈ। এই ফুটাটো অলপ মই উলিয়াই দিওঁ ফুটাটো ইয়াতে ফুটাৰ থ্ৰু দি। আচ্ছা, অভাৰফ্ল' ইয়াৰ পৰা পাৰ হৈ যায়, এই খালত সোমাইগে, এইটো পাছফালে খালত। যিটো গোবৰ ইফালে ওলায় সেইটো আপুনি বাৰী চাৰীত দিব পাৰে, বাৰীত ইউজ কৰিব পাৰোঁ। আচ্ছা, কৰিছোঁ, ইয়াৰ পৰা লৈ বাৰীত মই দি দিছোঁ। আপোনাৰ গোবৰটো তাৰমানে পেলাই নাযায় মানে, আৰু গেছো পাই আছে প্লাছ খাৰো পাই আছোঁ। দুফালে কাম হৈ যায়। আৰু টকাও LPGৰ কাৰণে 1 টকাও খৰচ হোৱা নাই। নাই, 1 পইচা খৰচা কৰিব নালাগে ইয়াত। আৰু 90ত যিসকল গাঁৱত জন্মগ্ৰহণ কৰিছে তেওঁলোকে আচলতে এই গোবৰ গেছটো কিছুমান মানুহে গম পাব, কিন্তু যেতিয়া 90ৰ পিছত জন্ম হৈছে বা তেনেকুৱা গোবৰ গেছ দেখা নাই, তেওঁলোকৰ কাৰণে এক নতুন বায়'গেছ, মানে এইটো পূৰা অৰ্গেনিক। আৰু মানে যিটো চিলিণ্ডাৰৰ আজিৰ মূল্য যদি কওঁ 1000ৰ ওপৰত, আৰু 1000ৰ ওপৰৰ চিলিণ্ডাৰ মূল্য, কিন্তু ইয়াতে কি হৈ আছে ফ্ৰীতে, মানে গোবৰ ঘৰতে আছে গৰু, আৰু সেই গৰুৰ গোবৰে ইউজ কৰি বায়'গেছটো ইয়াতে মানে প্ৰস্তুত কৰা হয়। আৰু যিটো আউটপুট আপোনালোকক মই দেখুৱালোঁ। আৰু ক'ত বনাইছিলে এইটো, কেনেকৈ বনাইছিলে, ক'ৰ মিস্ত্ৰী আছিলে? মিস্ত্ৰী আছিলে বিলাসীপাৰাৰ হাজো নেকি, দক্ষিণ খালমাৰা। হয়, তাৰ 2জন মিস্ত্ৰী আহিছিলেগৈ। এই মিস্ত্ৰী মোৰ ঘৰত থাকি সেইখন গোবৰ গেছটো মই জড়িত। আমি সেই 3টা হৈ অলপ ধুনীয়াকৈ তাৰ প্ৰডাকশ্যনটো অলপ উন্নত ধৰণে বনালোঁ মই, য'ত নেকি সেইখন গেছক 1100-1200 ইটা খায়। মই প্ৰায় 1300 মান ইটা দি, আৰু লগতে ইহঁতৰ আজি কিমান বছৰ হ'ল? এইটো 1915 বনোৱা হৈছিলে। 15ত মানে প্ৰায় আপোনাৰ 8 বছৰ হ'ল। 8 বছৰ হ'ল। 8 বছৰত উইদাউট খৰচ আপুনি গেছটো পাই আছে। হয়, অলপ গোবৰ দিলেই হ'ব, 2টা বা 1টা গৰু থাকিলেও এই দিনটো চলি থাকিব। আপোনাৰ তাৰমানে কি হয় বস্তুটো, দালি চাহ। আপোনাৰ কিমান খৰচ হ'ব
এইটো মোৰ সদ্যহতে 13,000 খৰচা হৈছে। এতিয়া পাৰ্মিশ্যন ল'ব লাগে নেকি ধৰক গোবৰ গেছৰ কাৰণে? নালাগে এইটো তাৰমানে এটা ইহঁতৰ থ্ৰু দি কোম্পানী এটা আছে, সেই কোম্পানীৰ থ্ৰু দি আহে। বায়োগেছ ন? হয়, বায়োগেছ বায়'গেছৰ কাৰণে এপ্লাই কৰিব আহে। আচ্ছা। এপ্লাই মানে এইটো লিংক এটা পাইছিলোঁ, সেই লিংক মতে আমি এপ্লাই কৰিলোঁ। পাছত এমাহ 1.5 মাহ পাছত আহি গ'ল গেছটো। তাৰমানে এতিয়া ধৰক ইয়াতে প্ৰদূষণ বোলাটো একো নাই ইয়াতে? নাই স্মেল একো নাই? নাই, একো নাই। এইটো হ'ল আপোনাৰ অৰ্গেনিক। তাত কোনো ভয় ভাৱ নাই, কোনো এটা ফুটি গৈ কিবা এটা হ'ব বুলি বিস্ফোৰণ নহ'ব বুলিও এইটোত কথা নাই ইয়াত। এইটো অৰ্গেনিক হিচাপে বনাইছেগৈ গেছটো। এতিয়া 8 বছৰৰ পৰা আপুনি ভাত ৰান্ধি আছে, কি বনাই ধৰক দিনটোত? দিনটো চলিলেও গেছটো চলিয়ে থাকে, গেছ শেষ নহয়গৈ ভিতৰত। এপাচি গোবৰ দি যেতিয়া মোৰ ঘৰত এটা সকাম নিকাম হয়, মই হয়তো 2 পাচিমান গোবৰ দিলে দিনটো চাহ পানী হওক, দালি ভাত হওক, এই গোটেইকেইটা চলিব তাত। মানে সকাম চকাম পূজা চূজাত মানে আপোনালোকৰ 2 পাচি গোবৰত হৈ যায়। কিন্তু ঘৰৰ কাৰণে হ'লে কেতিয়াবা গোবৰ দিওঁ, কেতিয়াবা নিদিওঁ, কিন্তু গেছটো অট'মেটিক ওলাই থাকিব তাত। আপুনি এতিয়ালৈকে চিলিণ্ডাৰটো এপ্লাই কৰাই নাই? নাই, এপ্লাই কৰিছোঁ, হ'লে মই চিলিণ্ডাৰটো ইমান ভাল নাপাওঁ। গোবৰ গেছে ভাল, উপযুক্ত। আৰু এতিয়া চিলিণ্ডাৰৰ মূল্যও 1,000 টকাৰ ওপৰত হৈ গ'ল। এতিয়ালৈকে মোৰ 8 বছৰ হ'ল, 8 বছৰত চিলিণ্ডাৰ ভৰাওঁতে কেইহাজাৰ গ'লহেঁতেন মোৰ? 1200 টকা 1200 টকা 1200 ধৰক। 1200কে 8 বছৰত প্ৰায় আপোনাৰ 98,000 মান গ'লহেঁতেন। কিন্তু গেছখন নিজে পইচা ইউজ নকৰাকৈ বনালে মানে কোম্পানীয়ে বনাই দিয়ে, কিন্তু অৰ্ডিনেৰী নহয়, অৰিজিনেল নহয়, অৰ্ডিনেৰী নিচিনা হয়। সেই গতিকে মই ইটা প্ৰায় 200-300 মান মানে যিটো সাধাৰণ সদ্যহতে বনোৱা হয় তাতকে আপুনি অলপ গপচকে বনাইছে, অলপ খৰচ কৰিছে? মই খৰচ অলপ বেছি কৰিছোঁ, কাৰণ কিমান টকামান খৰচ হয় চাগে? সদ্যহতে মই 13,000 টকা খৰচা কৰিলোঁ। তাৰপৰা কোম্পানীৰ থ্ৰু দি 1 গাড়ী বালি দিব, তাৰপৰা 1,000 ইটা, তাৰপৰা 2 বেগ চিমেণ্ট, ইমানেই দিয়ে ইফালৰ পৰা। আৰু এই পাইপ চাইপ আৰু আপোনাৰ গেছৰ চৌকাকেইটা এই কোম্পানীৰ থ্ৰু দি লগাই দিয়ে। টোটেল 15,000 খৰচ হয়? 15,000-16,000 মান খৰচা হয়। 16,000ত এতিয়া 8 বছৰ ধৰি উইদাউট চিলিণ্ডাৰত এই গোবৰ গেছটো চলাই আছে। প্ৰায় 1 লাখ টকাৰ মানে যিটো খৰচ হয় LPG গেছত, তাতকৈ কমত মানে খৰচ হৈ আছে। মানে ফ্ৰীতে গোবৰ পাই আছে আৰু ফ্ৰীতে গেছ পাই আছে। আৰু এই পদ্ধতিটো আচলতে গাঁৱত, বিশেষকৈ গাঁৱত এইটো উপলব্ধ হ'ব লাগে। আৰু নাজানো আজিকালি মানুহে গোবৰ গেছটো মানে ইমানেই এলাহ হ'ল, মানুহ ঘৰত গৰু আছে আৰু গোবৰ গেছটো মানে কৰে। কিন্তু আৰু এটা কথা, ওপৰৰ পৰা যিজন মানুহ আহিব ইয়াত চাবলৈ, প্ৰথমত গৰুৰ কথা কয়, আপোনাৰ গৰু কেইটা আছে বোলে? মোৰ 6টা বা 7টা আছে বুলি ক'লে গোবৰ গেছটো দি দিয়ে। যদি গৰু নাই মোৰ, গোবৰ গেছ কাটি লৈ যায়গৈ। আচ্ছা, এই গোবৰ গেছটো কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে, মানে টাৰ্মছ এণ্ড কণ্ডিশ্যন কিছুমান আছে, মানে গৰুৰ ওপৰত ডিপেণ্ড কৰিহে মানে গেছটোৰ পাৰ্মিশ্যন দিয়ে। আচ্ছা। তাৰপৰা এইখন আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত, তেজপুৰ ডিষ্ট্ৰিক্টতো দেখিছোঁ এইখন গোবৰ গেছ, বায়'গেছ। আৰু ডিব্ৰুগড়ত দেখিছোঁ এইটো। বেলেগত যিমান মই জেগাত ঘূৰিলোঁ, যোন ডিষ্ট্ৰিক্টত ঘূৰিলোঁ, এই গোবৰ গেছটো মই দেখা নাই। আগতে আছিলে, আমাৰ গাঁৱত এটা আছিলে, আমাৰ গাঁৱৰ পৰা ওচৰৰ গাঁৱৰ ঘৰত আছিলে, মই সৰুতে দেখিছিলোঁ। কিন্তু বহুত বছৰৰ পিছত গোবৰ গেছটো দেখিলোঁ, ভাল লাগিছে।